ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত এটা মেথছৰ ট্ৰিক্সৰ কথা আলোচনা কৰিম বুলি ভাবিছো। এটা কৌশলৰ কথা, কায়দাৰ কথা, কিছুমান কিটিপ আছে মেথছত। দেখাত বহুত টান যেন লগা অংক এটা একদম সহজে কায়দাটো জানিলে, কিটিপটো জানিলে আমি সহজে কৰিব পাৰো। 1 ছেকেণ্ডত, 1 মিনিটত, আধা মিনিটত, 2 মিনিটত, নহয়? অংকটো বহুত টান, সাধাৰণ নিয়ম মতে কৰিলে বহুত সময় লাগিব, কিন্তু আমি যেটো কিটিপ আমি ব্যৱহাৰ কৰিম, ট্ৰিক্স ব্যৱহাৰ কৰিম, সেই ট্ৰিক্সত খুব সোনকালে হৈ যায়। আৰু এইটো জনাৰ ফলত, কিটিপ বিলাক জনাৰ ফলত আমাৰ কেতিয়াবা কি হয়, বহুত লাভ হয়। কেনেকুৱা লাভ হয়? কেতিয়াবা ধৰা বিভিন্ন পৰীক্ষা বিলাক যে আছে, ইন্টাৰভিউ বিলাক, নহয়, ৰিটেন এক্সাম বিলাক, তাত আমাৰ কিছুমান মেথছ থাকে সৰু সৰু, আৰু তাত কি থাকে, অপচনেল থাকে, অপচনেল মেথছ থাকে। যেনে অংক এটা দিলে 4টা অপচন থাকিব, তাৰে এটা টিক দিব লাগে। তাত সময়ৰ খুব দৰকাৰ, সময় খুব কম হয়, অংকবিলাক কৰোঁতে সময় বেছি যায়। গতিকে আমি যদি সেই নিয়মবিলাক জানো, ট্ৰিক্সবিলাক জানো, কায়দাবিলাক জানো, তেতিয়াহ'লে আমি কেনেকৈ কৰিছোঁ সেইটো নালাগে, আমাক এনচাৰটো লাগে, শুদ্ধ উত্তৰটো লাগে, নহয় জানো? সেই ক্ষেত্ৰত আমাক খুব লাভ হয় ট্ৰিক্সবিলাক জানিলে। আৰু এনেও আমাৰ ইণ্টাৰেষ্ট বাঢ়ে, কিটিপবিলাক যদি জানি আমি অংক কৰোঁ, বেলেগৰ লগত আমি সোনকালে ফটকে কৈ দিব পাৰোঁ, নহয় জানো? গতিকে তাৰে তেনেকুৱা এটা সহজ একদম কিটিপ এটা আজি আমি আলোচনা কৰিম। 2 মিনিটতে হৈ যাব। এনে দেখাত কিন্তু টান, আমি নিয়মমতে কৰিলে অলপ বেছি সময় লাগে, কিন্তু আমি যদি ট্ৰিক্সটো জানো তেতিয়াহ'লে কম সময় লাগে। ঠিক আছে? ধৰা 25 পূৰণ 25, এনেকুৱা যদি অংক এটা হয়, আমি মোটামুটি মুখে মুখে অংকটোৰ উত্তৰ ক'ব পাৰিম। কেনেকে? 5 × 5 = কিমান? 25। ইয়াতে এটা যদি আজ দি লওঁ, তেতিয়াহ'লে 5 × 5 = 25 এক্সট্ৰাকে কৰি থৈ দিলো। আৰু ইয়াতে কি কৰিম? ইয়াতে 2 2 আছে নহয়, যিকোনো এটাত আমি 1 যোগ কৰি দিম মনে মনে। ঠিক আছে? 2 + 1 কিমান? 3। তাৰমানে এনেকুৱা হ'ব 3 পূৰণ 2। ঠিক আছে? তেনেহ'লে 3 × 2 কিমান? 6। তেতিয়াহ'লে 25 পূৰণ 25 কিমান হ'ল? উত্তৰটো কিমান পালো? 625। আমি যদি এনে কৰো, তেতিয়াহ'লে এনেকুৱা কৰিব লাগিব, সাধাৰণভাৱে যদি কৰো, নহয়, তেতিয়াহ'লে 5 × 5 = 25, 5 2 থাকিল, 5 2 × 10 আৰু 2 12, তাৰপিছত ইয়াতে 2 5 × 10, 1 2 2 × 4 1 5। গতিকে 5 2 6। এইটো কৰোতে এনেকে কৰিব লাগিব আৰু সময় বেছি লাগিব, নহয় জানো? গতিকে এনেকে আমি মুখে মুখে কৰি দিব পাৰিম। ঠিক আছে? এতিয়া আমি যদি ধৰো যে 35 পূৰণ 35, এইটো হয় নে নহয়? এইটো কি কৰিম? এডাল আমি আস্তানি, তাৰমানে 5 5 × 25, এইটো ডাইৰেক্টলি কৰি ল'ম। আৰু ইয়াতে কি কৰিম? ইয়াতে 1 যোগ কৰি দিম, 3 আছে 4 কৰি দিম, তেতিয়াহ'লে 4 × 3 = কিমান? 12। গতিকে 35 পূৰণ 35 আমি মুখে মুখে কৈ দিব পাৰিম, 5 5 × 25 আৰু 3 4 × 12 কিমান হ'ব? 1225, মানে 1225 উত্তৰ। একদম সহজ। ঠিক আছে? এতিয়া অলপমান ডাঙৰ অংক লওঁ, ধৰা 115 পূৰণ 115। এই অংকটো যদি লওঁ, দুটা অংক থকা সংখ্যা যদি লওঁ, এইটো মুছি দিওঁ। ঠিক আছে? 115 পূৰণ 115। তাৰমানে ঘটনাটো কি হৈছে, মই কেনেকুৱা অংকৰ কথা ক'লো? যদি এককৰ ঘৰত 5 থাকে, মনত ৰাখিবা, এককৰ ঘৰত যদি 5 থাকে আৰু সংখ্যা দুটা যদি একে হয় আৰু অংকটো পূৰণ অংক হয়, পূৰণ কৰিব লাগে, তেতিয়াহ'লে আমি এই নিয়মত কৰিব পাৰিম। ঠিক আছে? এতিয়া চোৱা, 115 পূৰণ 115, সংখ্যা দুটা একে, এককৰ ঘৰত কি আছে? 5 আছে। গতিকে আমি কি কৰিম? 5 5 × 25। আৰু ইয়াতে 11 আছে, 1 বঢ়াই দিম, কিমান হ'ব? 12। তাৰমানে অংকটো এনেকুৱা হ'ল 12 পূৰণ 11। 11 12 গুণ কিমান? 132। মানে এনেকে কৰিলে 11 2 × 22 2, 11 × 11 2 13। ঠিক আছে? গতিকে কিমান হ'ব? 13225। কিন্তু 115 পূৰণ 115 এনেকে কৰিব লাগিলে সাধাৰণভাৱে, তেতিয়াহ'লে 3 লাইনৰ অংক হ'লহেঁতেন, নহয় জানো? অলপ সময় বেছি লাগিব আৰু কি হ'ব? দীঘল হ'ব অংকটো। ঠিক আছে? গতিকে সেই সাধাৰণ নিয়মত আমি কৰি চাব নালাগে। আমাক যদি অপচনেল থাকে, অপচন থাকে, 4টা উত্তৰ দিয়া থাকে, সেই উত্তৰটো আমি মুখে মুখে কৰি, মোটামুটি এইটো অংক মুখে মুখে কৰা যাব, নহয় জানো? মুখে মুখে কৰি পেলাই উত্তৰটো আমি ৰাইট চিন দি দিলে হ'ল। ঠিক আছে? একদম সহজ। আমি আৰু এটা অংক চাওঁ। ধৰি ললো 12 পূৰণ 12 আৰু ইফালে 25, নহয়? তাৰমানে 125 পূৰণ 125, এই অংকটো কৰিব লাগে। তেতিয়াহ'লে কি কৰিম? 5 5 × 25 আৰু ইয়াত থাকিব 12 পূৰণ 12। কিন্তু আমি 12 পূৰণ 12 নকৰো, কি কৰিম? এটা, যিকোনো এটাত 1 যোগ কৰি দিম। তাৰমানে এনেকুৱা হ'ব 13 পূৰণ 12, নহয়?
13 পূৰণ 12 এতিয়া এইটো কৰিলে হ'ল 3 12 গুণ 36 3 12 গুণ 12 3 15 ঠিক আছে 12 13 গুণ কিমান 156 তেতিয়াহলে 125 পূৰণ 125 কিমান হ'ল 15625 একদম সহজ এতিয়া যদি এনেকুৱা লওঁ ধৰি লোৱা কি আছে ইয়াতে 4টা ডিজিট আছে নহয় 4টা অংক বিশিষ্ট সংখ্যা এনেকুৱা অংকৰ ক্ষেত্ৰতো কিন্তু হ'ব কিন্তু ঘটনা হ'ল কি যেতিয়া বেছি হৈ যাব 3টা অংক থাকা সংখ্যাতকে যদি বেছি আমি লওঁ তেতিয়াহলে কষ্টটো অলপ বেছি হ'ব আমি কৰিব লাগিব নহয় জানো এটো 125 টো কিমান এক বঢ়াই দিব লাগিব 126 আৰু এটো 125 দি পূৰণ কৰিব লাগিব নহয় গতিকে এটো অলপমান সৰু হ'ব বেছি সৰু নহয় কিন্তু আমি দেখিলো যে যদি দুটা অংক বিশিষ্ট সংখ্যা হয় সে 85 তেতিয়া হলে তো আমি মুখে মুখে কৰিব পাৰিম নাইবা যদি 3টা অংক বিশিষ্ট সংখ্যা হয় তেতিয়া আমি সহজভাৱে কৰিব পাৰিম মুখে মুখে হয়তো পাৰিব পাৰো কিছুমানে নহয় জানো গতিকে বিশেষকৈ দুটা অংক বিশিষ্ট সংখ্যা আৰু 3টা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত এই নিয়মটো কায়দাটো একদম মানে বহুত দৰকাৰী বহুত ক্ষেত্ৰত লাগে কিন্তু এককৰ ঘৰত কি থাকিব লাগিব 5 থাকিব লাগিব আৰু সংখ্যা দুটা কি হ'ব লাগিব একে সংখ্যা হ'ব লাগিব তেতিয়া হলে এই কায়দাটো খাটিব ঠিক আছে তেতিয়া হলে আমি লাষ্ট চাও কি এটো কি হ'ব 5 5 গুণ 25 আৰু ইয়াতে 1 যোগ কৰি দিয়া কিমান হ'ব 9 8 9 গুণ কিমান 72 তেতিয়া হলে কিমান হ'ব 85 পূৰণ 85 কিমান হ'ব 7225 কেনে ভাল লাগিল যিসকলে আগতে জানে তেওঁলোকৰ বেয়া লাগিব পাৰে এটো জানুৱে সহজ নহয় আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ভাবো যে বহুত ইন্টাৰেষ্টিং হ'ব ঠিক আছে গতিকে এনেকুৱা আমি মাজে মাজে মই ভাবিছো মাইউজু মেথ চেনেলত এনেকুৱা সহজকে কেনেকে কৰিব পাৰি ঠিক আছে কিছুমান কিটিপ কায়দাৰ কথা আমি মাজে মাজে আলোচনা কৰিম হ'ব 2 মিনিট 5 মিনিটত আমি বুজি চাম যে এটা বহুত ডাঙৰ অংক বহুত ডাঙৰ হৰণ এটা কেনেকে সহজকে কৰিম বহুত ডাঙৰ পূৰণ এটা কেনেকে সহজকে কৰিম ঠিক আছে এনেকুৱা কথা আমি আলোচনা কৰিম হ'ব বাই বাই আকৌ লগ পাম টেক কেয়াৰ